নাজিৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাগালেণ্ড নিৰ্বাচনী প্ৰচাৰ চলাই আহি নাজিৰাত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য নাগালেণ্ডত চৰকাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদৰ ক্ষেত্ৰতো মন্তব্য সোণোৱালৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে মিলাপ্ৰীতিৰে থকাৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰত চৰকাৰ থকাৰ কাৰণে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আমি এনেধৰণৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছোঁ ইউপিএ গভৰ্ণমেণ্ট কংগ্ৰেছ বহুত বছৰ ৰাজত্ব কৰিলে কিন্তু তেখেতসকলে কোনোদিনেই নাগালেণ্ডৰ উন্নয়নৰ বাবে কাম নকৰিলে গতিকে সেইকাৰণে তেখেতসকলে বেলেগ দলৰ কথা ভবা নাই গতিকে মোৰ দৃঢ় বিশ্বাস যে পুনৰ আকৌ আমাৰ চৰকাৰে হ'ব তেখেতলোকে তিনিটা স্থাপন কৰে তো এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে না আমিতো সদায় একেলগে থাকিব লাগিব চুবুৰীয়া গোটেইকেইখন ৰাজ্যৰ লগত মিলাপ্ৰীতিৰে থাকিব লাগিব আৰু আমাৰ দীৰ্ঘদিনীয়া যিবিলাক সীমা সমস্যা আছে আমি আমিকেবলি আমাৰ আলাপ আলোচনাৰ যোগেদি সেইবিলাক আমি মীমাংসা কৰিব লাগিব কিন্তু মিলাপ্ৰীতিৰে থাকিব লাগিব আৰু মিলাপ্ৰীতিৰে থাকি আমি সকলোৱে যেতিয়া কঠোৰ পৰিশ্ৰম কৰিম তেতিয়া নিশ্চিতভাৱে আমাৰ এই সম্পদ সম্ভাৱনা শক্তিৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যতম শক্তি কেন্দ্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব